মনোনয়নপত্ৰ দাখিল কৰিলে কেনেকুৱা লাগিছে? নাই বাধা নাই, বহুত ফূৰ্তি আজি, বহুত আনন্দিত। কিয়নো আজি আপোনালোকে দেখা পাইছে পুৰা গোসাইগাঁও ডিষ্ট্ৰিক্ট অৰ্থাৎ টাউন পুৰা ভৰ্তি হৈ গ'ল। গতিকে আমি যিমান টাৰ্গেট কৰিছিলো, যিমানখিনি আহিব দিছে তাতকে ডাবল আহি গ'ল। আজি আমি 5টা BPF কেণ্ডিডেট আজি ইতিমধ্যে আমি নমিনেশ্যন অলৰেডি সম্পূৰ্ণ হৈ গ'ল। গতিকে আজি যিটো দৃশ্য, সেই দৃশ্যে আজি আমি ক'বলৈ পাৰো যে আমি 5জনে আজিৰ দিনত জয়ী হৈ আছো। বিজয় অলৰেডি হৈ গ'ল বুলি ভাবিলো। আজি মনোনয়ন পত্ৰ দাখিল কৰা হেজাৰ হেজাৰ অজস্ৰ মানুহবিলাকে অংশগ্ৰহণ কৰা বাহাদুৰ এইটোকে স্পষ্টভাৱে প্ৰমাণ হিচাপে দেখুৱাইছে যে BPF দলৰ 5টা সমষ্টিৰ 5জন কেণ্ডিডেট আমি যিসকল আছো, আমি 5জনে ইতিমধ্যে জিকিছো। 5জন কেণ্ডিডেটক এতিয়া কোনেও ৰখিব নোৱাৰে। 5জন কেণ্ডিডেট সবে বিপুল ভোটৰ ব্যৱধানত আমি সহজে জিকি যাব পাৰিম, ইয়াৰ কোনো সন্দেহ নাই। মই আজি আমাৰ এই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমাৰ এই কি কয় শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰ, জমদুৱা, চৰাইবিল, ডুমা আৰু কচুগাঁও এই 5টা সমষ্টিৰ পৰা হেজাৰ হেজাৰ যিসকল BPFৰ কৰ্মী, যিসকল BPFৰ ছাপৰ্টাৰবিলাকে আহিলে, তেওঁলোকে সহানুভূতি আৰু একেবাৰে অংশগ্ৰহণ কৰি পেলাই সহযোগ আগবঢ়ালে, দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিলে আৰু একেবাৰে আপোচহীনভাৱে আগন্তুক BTC ইলেকশ্যনত এটা ৰাজনৈতিকভাৱে যিটো যুঁজ, নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে সাজু হৈ যে আহিলে, ইয়াৰ কাৰণে প্ৰতিজন দলৰ নেতা কৰ্মীসকললৈ, সদস্য শুভাকাংক্ষীসকললৈ আমাৰ 5জন কেণ্ডিডেট বিলাকৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। BPFৰ চৰকাৰ ইতিমধ্যে হৈ গ'ল বুলি আপোনালোকে ধৰি লওক। BPFৰ চৰকাৰ হোৱাটো কোনেও আৰু বাধা দিব নোৱাৰে। কোনো শক্তিয়ে আৰু BPF দলৰ চৰকাৰটো এতিয়া আৰু ৰখিব নোৱাৰে। ৰাইজৰ চৰকাৰ, BPFৰ চৰকাৰ, হাগ্ৰামা মহিলাই সাহেবৰ নেতৃত্বত এতিয়া BTCত শক্তিশালী চৰকাৰ, একক সংখ্যা গৰিষ্ঠতা অৰ্জন কৰি পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিম, ইয়াত একো সন্দেহ নাই। নহয় নহয়, যিমান য'ত কেণ্ডিডেট আমি থিয় কৰাইছো, প্ৰত্যেকজন কেণ্ডিডেটে জিকি অহাৰ এই স্পষ্ট পিকচাৰটো আমি দেখিবলৈ পাইছো। কোনো দলৰ পৰা আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে বুলি আমি নাভাবো। সবে চৰকাৰ বনোৱাৰ কাৰণে দাবী জনায়, নিজৰ শক্তি আছে বুলি সেইটো জাহিৰ কৰি ল'বৰ কাৰণে চেষ্টা কৰে। মই তেওঁলোকৰ কিমান শক্তি আছিলে মই সেইটো ক'ব নাযাওঁ, কিন্তু আমি অকলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পেলাই চৰকাৰ গঠন কৰিব পাৰিম।